तिनसुकिया ओनसोलाव फरायसालि कलेजनि इसिं दाथाय जौगाखांहोनाय लांदां जानानै थानाय फोरोंगिरिफोरनि मासियाव थिसनथाइ होनाय गंसे गोदान कलेज गायसननाय एमए थाखोनि सोलोंथायारि फसंथान गायसननाय कम्पिउटार फोरोंगिरिफोरनि अरायथा थिसनथाइ होनाय गंसे आबाद कलेज गायसननाय आरो गंसे इन्जिनियारिं कलेज गायसननायनि दाबिजों लोगोसे हायार सेकेन्डारिनि क्लासफोरखौ थाबैनो जागायनायनि दाबियाव दिनै तिनसुकिया आसुआ तिनसुकिया कलेजनि खाथियाव 2 घन्टायारि धर्मघटनि हाबाफारि खालामो। बे धरनानि हाबाफारिनि जोहै तिनसुकिया आसुनि गाहाय नेहाथारि नयनज्योति बेजबरुवाया सोरखारनिसिम सांग्रां खालामनानै फरायसाफोरनि सोलोंथायारि इयुनखौ रैखाथि गोनां खालामनायनि सार्थ'आव जोबोद थाबैनो तिनसुकियानि सोलोंथायारि जेंनाफोरखौ बोस्रांनो थाखाय दाबि खालामो। শিক্ষাখণ্ডৰ যি সমস্যা নতুন বিষয় নহয়। অতীজৰ পৰা যি শিক্ষাখণ্ডৰ সমস্যা গা কৰি আছে আৰু বৰ্তমানেও শিক্ষাখণ্ডৰ যথেষ্টখিনি সমস্যা আমি দেখি আহিছোঁ। স্বাধীনতাৰ ৭৫ বছৰৰ পিছতো শিক্ষাখণ্ডৰ আন্তঃগাঁথনি আৰু শিক্ষা ব্যৱস্থাৰ মানদণ্ড যিমানটো উন্নত হ'ব লাগিছিল, কিন্তু আজিৰ প্ৰতি সেই উন্নতি সেই মানদণ্ড আমি দেখা পোৱা নগ'ল। গতিকে আমি তিনিচুকীয়া আঞ্চলিক ছাত্ৰ সন্থা এই ক্ষেত্ৰত আমি খুব প্ৰকাশ কৰিছোঁ। তিনিচুকীয়া আঞ্চলিক ছাত্ৰ সন্থাই পূৰ্বেও তিনিচুকীয়া অঞ্চলৰ শৈক্ষিক সমস্যাসমূহ সমাধানৰ কাৰণে বিভিন্ন ধৰণৰ আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে আৰু আজি আমি পুনৰ তিনিচুকীয়া অঞ্চলৰ বিভিন্ন শৈক্ষিক সমস্যা সমাধানৰ দাবীৰে তিনিচুকীয়া আঞ্চলিক ছাত্ৰ সন্থাই 2 ঘণ্টীয়া অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। আমি স্পষ্টকৈ ক'ব বিচাৰিছোঁ, তিনিচুকীয়া অঞ্চলৰ যি শৈক্ষিক সমস্যা আছে, এই শৈক্ষিক সমস্যা সমাধান হ'বই লাগিব। তিনিচুকীয়া অঞ্চলৰ অন্তৰ্গত যিসমূহ বিদ্যালয় আছে, যি মহাবিদ্যালয় আছে, মহাবিদ্যালয়সমূহত আন্তঃগাঁথনি যথেষ্ট দুৰ্বল। এক সাতামপুৰুষীয়া আন্তঃগাঁথনিৰ জৰিয়তে সেই বিদ্যালয় মহাবিদ্যালয়সমূহত এতিয়াও শিক্ষা প্ৰদান কৰি থকা হৈছে। গতিকে আমি তিনিচুকীয়া আঞ্চলিক ছাত্ৰ সন্থাই দাবী উত্থাপন কৰিছোঁ যাতে অতি শীঘ্ৰেই এই আন্তঃগাঁথনিসমূহ উন্নত মানদণ্ডৰ কৰি তুলিবলৈ আমি দাবী জনাইছোঁ। তিনিচুকীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ অন্তৰ্গত বিদ্যালয় মহাবিদ্যালয়সমূহত এতিয়াও যথেষ্ট সংখ্যক শিক্ষক আৰু কৰ্মচাৰী পদ এতিয়াও কিন্তু নিযুক্তি নোহোৱাকৈ আছে, যাৰ ফলত বিদ্যালয় মহাবিদ্যালয়সমূহে যেনেদৰে কাৰ্য সম্পাদন কৰিব লাগে, শিক্ষা প্ৰদান যেনেদৰে হ'ব লাগে তেনেদৰে আজিলৈ হৈ উঠা নাই। গতিকে আমি তিনিচুকীয়া আঞ্চলিক ছাত্ৰ সন্থাই অতি শীঘ্ৰে এই পদসমূহ ফিল আপ কৰিবৰ বাবে আমি প্ৰশাসনক আৰু চৰকাৰলৈ আমি দাবী উত্থাপন কৰিছোঁ। অত্যন্ত লজ্জাজনক বিষয়, অত্যন্ত দুৰ্ভাগ্যজনক বিষয় যে বিদ্যালয় মহাবিদ্যালয়সমূহত কম্পিউটাৰ শিক্ষা বাধ্যতামূলক কৰা হৈছে। কম্পিউটাৰ শিক্ষাৰ কাৰণে বিভিন্ন ধৰণৰ আঁচনি গ্ৰহণ কৰা হৈছে, কিন্তু কম্পিউটাৰ শিক্ষাৰ বাবে যি স্থায়ী শিক্ষক পদৰ নিযুক্তি আজিকপতি হৈ নুঠিল। গতিকে আমি তিনিচুকীয়া আঞ্চলিক ছাত্ৰ সন্থাই অসমৰ প্ৰতিখন বিদ্যালয় মহাবিদ্যালয়ত কম্পিউটাৰ প্ৰশিক্ষণৰ বাবে যে স্থায়ী পদ নিযুক্তি হয়, স্থায়ী শিক্ষক নিযুক্তি দিয়ে, তাৰ বাবে আমি দাবী উত্থাপন কৰিছোঁ। তাৰ লগতে চৰকাৰী যি হোষ্টেলসমূহ আছে, হোষ্টেলসমূহৰ যি ৰান্ধনি আছে, যি আপোনাৰ ৱাৰ্ডেন আৰু যি নাইট চকীদাৰ, সেই পদসমূহৰ স্থায়ী নিযুক্তি হয়, তাৰ বাবে আমি দাবী উত্থাপন কৰিছোঁ। লগতে তিনিচুকীয়া অঞ্চলৰ যি দীৰ্ঘদিনীয়া সমস্যা, আসন সংক্ৰান্তীয় যি সমস্যা, এই আসন সংক্ৰান্তীয় সমস্যা অতি শীঘ্ৰে দূৰ কৰাৰ বাবে তিনিচুকীয়া অঞ্চলত এখন উন্নত মানদণ্ডৰ আমি মহাবিদ্যালয় অতি শীঘ্ৰে স্থাপন কৰাৰ বাবে দাবী উত্থাপন কৰিছোঁ। লগতে সেই মহাবিদ্যালয়সমূহত যাতে স্নাতকোত্তৰ শিক্ষা ব্যৱস্থা অতি শীঘ্ৰে বলবৎ কৰে তাৰ কাৰণে দাবী উত্থাপন কৰিছোঁ। তিনিচুকীয়া অঞ্চলৰ যিহেতু এক বিস্তৃত অঞ্চলৰ হোৱাৰ কাৰণে ছাত্ৰ ছাত্ৰী যথেষ্ট পৰিমাণে আছে, কিন্তু ইয়াৰ তিনিচুকীয়া অঞ্চলৰ শৈক্ষিক ক্ষেত্ৰৰ যি স্ক'প, সেই স্ক'প যথেষ্ট কম। যি SCBTত ITR ব্যৱস্থা আছিল, সেই ব্যৱস্থাও কিন্তু বৰ্তমান উঠাই দিয়া হৈছে। গতিকে আমি দাবী উত্থাপন কৰিছোঁ যাতে অতি শীঘ্ৰে এই SCBT ব্যৱস্থা বা তেনেধৰণৰ ব্যৱস্থা তিনিচুকীয়া অঞ্চলৰ ছাত্ৰ ছাত্ৰী। तिनसुकियानिफ्राय प्रमोद सिंह इनसाइड एनि बर'।